মণিহাৰী মাল খুৱাই দিওঁ কথা কাইলৈহে পাতিম মোৰ নামত ঘৰ এটা আহিছে ব্লকলৈ যাওঁ সময়ৰ খৰ সময়ত নেমাৰিলে লোকচান হ'ব নতুন ঘৰ আহিছে ডিজাইনে বেলেগ ৰ'বা তুমি নকলেও হ'ব টিভি পেপাৰত সকলোবোৰ দেখি আছোঁ শুনি আছোঁ নহয় এই বুদ্ধি বিক্ৰী কৰি থকা বুদ্ধিজীৱীবিলাকে বুদ্ধিজীৱীবিলাকে যিবিলাক ভাষণ পেপাৰৰ কাটিঙত দেখি আছোঁ নহয় টিভিৰ নতুন টেকন'লজি ষ্টুডিঅ'ত বহি যিবিলাক টকশ্বত কথাবিলাক কৈ আছে সেইবিলাক দেখি আছোঁ নহয় তুমি নকলেও হ'ব খুৱাই দিওঁ বেছি কথা নাপাতোঁ মই ব্লকলৈ যাওঁ এই বাপু বেছি কথা নকওঁ নহয় যিকেইটা নকৈও নোৱাৰি সেইকেইটাহে ক'ম কওক আপুনি হ'ল আগৰ দিনৰ ডাবল MA পাছ আপোনাৰ কথা শুনিব লাগিব খুৱাই দিওঁ শ্বৰ্টকৈ কওক তেনেহ'লে কওঁ শুন আমাৰ ল'ৰাটো বোলে ছাত্ৰ সন্থাত জইন কৰিছে হা একেবাৰে বাইকখন লৈ ৰাতিপুৱাই তহিলংগি থাকে ওলাই যায় বাপেকৰে পইচা তেলো বাপেকেই ভৰাই দিয়ে এইবিলাক যে ঘূৰি আছে বাপেকৰ তেল পৰি পিছলৈ কিবা হ'বনে ছাত্ৰ সন্থাত কাৰো নাজানিম দেই এই গাঁৱলীয়া মানুহ ছাত্ৰ বুলি ক'লে স্কুলৰ ছাত্ৰকহে জানো স্কুলত পঢ়িলে মাক বাপেকে পইচা দিবই লাগিব সন্থা বুলি ক'লে এইবিলাক মই একো নাজানো ঘৰৰ পৰা দিবও পায় নিদিবও পায় খুৱাই দিওঁ মই বেছি কথা নাপাতোঁ পিছত লগ কৰিম ঠিক আছে গৈ থাকা ইয়াৰ ঘৰতে এবাৰ সোমাবগৈ লাগিব আলাপ অলপ কৰিব লাগিব নকৈও যিকেইটা কথা নোৱাৰি বাপনকে কৈ যোৱা ভাল হ'ব বাপন ক'ৰ পৰা আহিলে কওকচোন কলৈনো যাবা তোমাকে খবৰ এটা লৈ যাওঁ বোলো ভালেই কৰিলে পিছে খুৰা দোৱা আজি বেছি কথা নকওঁ বাপন বেছি কথা নকওঁ যিকেইটা নকৈ নোৱাৰি সেইকেইটাহে কম খুৰাটো কওকচোন কিনো নকৈ নোৱাৰি কিনো কম আৰু তুমি জানো এতিয়া জাগিৰতে নাই পেপাৰ মিলত নাই নহয় খুৰাটো মিলটো বন্ধ হোৱাৰ পৰা সেই তাল টোপোলা বান্ধি ঘৰলৈ গুচি আহিলো আপুনি গম নাপায় হয় দেই মই বোলো মানুহজন কেনে আছে এইবিলাক ব্যৱসায় বাণিজ্য চলি আছে নে নাই বৰ দুখ লগা কথা দুখ লগা কথা নহয় খুৰাটো দুখ লাগি আছে নাই ভাল দিন আহিব ঐ বাপন ভাল দিন আহিব অকণ ধৈৰ্য ধৰিব লাগিব গোটেই বুজা নাই এতিয়া আহোহে আৰু ন ভাল খুৰাটো যাওঁ ঠিক আছে হ'ব দিয়া পিছে শেৱালি ফুলে মাছে বৰ ভাল লাগে নহয় এতিয়া বাপন এই পুৰণি কথা মনত পেলাই নিদিবা এতিয়া আহোহে পিছে খুৰাটো খোৱা বোৱাকে আহিবচোন ভাইটি খুৱাটো বেছি কথা নকব বেছি কথা নকওঁ নহয় যিকেইটা কথা নকৈও নোৱাৰি সেইকেইটা কথাহে কম কষ্ট হৈ আছে ব্লকৰ পৰা লেট্ৰিন এটা দিছে টিংটো সোমালে মানুহটো সোমাব নোৱাৰি মানুহটো সোমালে টিংটো সোমাব নোৱাৰি হেৰ উপায় মহাত্মা গান্ধীয়ে সকলোকে টুপি পিন্ধালে নিজে কিন্তু নিপিন্ধিলে বুজিলি আজিলৈ এৰিছোহে ঠিক আছে লাগা